মাত্ৰ 50,000 টকা দিয়ক আৰু এখন ধুনীয়া কণ্ডিচনৰ গাড়ী আপোনাৰ ঘৰলৈ লৈ যাওক। শুনি চাগে আচৰিত হৈছে ন? হয়, ছেকেণ্ড হেণ্ড গাড়ী বিক্ৰী এখন খুবেই জনপ্ৰিয় প্ৰতিষ্ঠান ৰিচা কাৰ প্লেচ যোৰহাটৰ পাছতে এতিয়া আমাৰ শিৱসাগৰত উপলব্ধ। এই কেইদিনমানৰ আগতে শিৱসাগৰ ঘিলাগুৰি ইণ্ডিয়ান অইলটোৰ একদম সন্মুখতে তেওঁলোকে এটা নতুন ব্ৰাঞ্চ শিৱসাগৰত মুকলি কৰে। সৰু গাড়ী এখনৰ পিছে প্ৰয়োজন মোৰো হৈ আছিলে, তো ভাবিলো এইটো চেগতে নিজেও চাম, লগতে আপোনালোককো দেখাই দিম। সুজুকি, টাটা, মহিন্দ্ৰা, হোণ্ডাৰ পৰা লৈ পিনি বহু বিভিন্ন মডেলৰ কাৰ তেওঁলোকৰ তাতে এভেইলেবল দেখিলো। ভাল কণ্ডিচনৰ লগতে যদি মাত্ৰ 10-15 হাজাৰ কিলোমিটাৰ চলা গাড়ী এখন আপুনি কম দামতে পাই যায়, সেইটো কিন্তু মোৰ মতে বেয়া অফাৰ নহয় দেই। কিছুমান গাড়ীটো মই এনেকুৱাও দেখিলো যে মাত্ৰ এবছৰ 2 বছৰ পুৰণা, চলিছেও মাত্ৰ 1500-2000 কিলোমিটাৰ। তাকে ভাবিছো মই ইমান কম টাইমৰ কাৰণে গাড়ীখন কিনি পিনি বিক্ৰী কৰা সেই মহাপুৰুষ কেইজন কোন? আৰু ভালেই হৈছে, তেওঁলোকৰ কৃপাতে আমি এখন ভাল গাড়ী কম দামতে ল'বলৈ পাইছো। তাৰ মাজতে পিছে এই কণ মৰম আমাক দিয়াৰ বাবে ৰিচা কাৰ প্লেচলৈ বহুত বহুত ধন্যবাদ দেই। মই পিছে কি চাইছিলো নকলোৱে নহয়, অকণমান আগত যে ৰঙা এল্ট্ৰছখন দেখিছিলে 2022 মডেলৰ, বেয়া নালাগিলে পিছে। কেক কাটিব লোৱা মাজৰ সেই কণমানি ভণ্টিজনী হৈছে ৰিচা, আৰু তেওঁৰ নামতে এই ডিলাৰখনৰ নাম থোৱা হৈছে।